কেনেকুৱা লাগিছে গৰমত নকবি আৰু এই গৰমে একদম পাগল কৰি দিছে এতিয়া গোটেই গা মঙহ ফ্ৰাই হৈ যাব গৰমত ওৱাও মাংস ফ্ৰাই আমাকো খাবলৈ দিবি অকমান ছোৱালী ইনে গৰমত মাথাটো গৰম হৈ আছে তই আলটু ফালটু কথাবোৰ কৈ নাথাকিবি দেই সূৰ্য দেৱতাই চাগে পাহৰিলে এতিয়া যে ছেপ্টেম্বৰ মাহ শেষ হ'ব হ'ল এতিয়া সেই জুন জুলাই বুলিয়ে ভাবি আছে চাগে মই পতককে ফোন এটা কৰি পেলাই সূৰ্য দেৱতাক কৈ দিওঁ কথাটো থুলুক তোমাৰ ওচৰত কি সূৰ্য দেৱতাৰ নাম্বাৰ আছে নেকি ঐ তই সঁচাকৈ পাগল হলি নে কি হলি চব কথা বাদ দে মোৰ ওচৰত এটা আইডিয়া আছে কি আইডিয়া ইমান গৰম হৈছে তাতে বৰষুণো নাই আমি সবে গাঁৱৰ ৰাইজে মিলি ভেকুলীৰ বিয়াকে পাতো নে কি ক থুলুক ভেকুলীৰ বিয়া যে পাতিম বুলি কৈছ ভেকুলী ক'ত পাবি আৰু তহঁতি জানো মতা ভেকুলী মাইকী ভেকুলী চিনি পাও মতাই বিয়া পাতি দিবি আকৌ দেই ডাঙৰ কথা হৈ যাব আকৌ ছোৱালী তোৰ গৰমত মাথাৰ ওপৰৰ মালাটো জ্বলি গ'ল নেকি তই অলপ মনে মনে থাকচোন দে নহ'লে বা এতিয়া তই একদম মোৰ হাতত তোৰ কথা বেয়া হ'ব আকৌ তই মনে মনে থাক অকণমান নহয় মই এই কথাটো কনফাৰ্মহে কৰি লৈছোঁ বিয়াখন খাটাং নেকি বিয়া হ'লে আকৌ আমি মেকআপো কৰিব লাগিব নহয় চা তোৰ এই ফাপৰে ধৰা মুখখন চাবলৈ ইয়াত কোনো নাহে এতিয়া তহঁতি দুজনী যা গাঁৱৰ চবকে খবৰ দেগে আৰু আমি কেইটা যাওঁ এই গাঁৱৰ যিখন আমাৰ খেলপথাৰ আছে তাতে আমি বিয়াৰ প্ৰস্তুতি চলাওঁগৈ ঠিক আছে হ'ব দে হ'ব তই আকৌ এই গৰমত কোনফালে যাওঁ মানে যেতিয়া ইমান গৰম পৰিছে ঠাণ্ডা কিবা এটা খাই আহোঁগৈ ঠাণ্ডা কিনি পইচা খৰচ কৰিবলৈ যাওঁ যাচোন ঘৰতে ইমান ঠাণ্ডা পানী আছে তাৰ অকণমান খাই দেগে যা পইচা খৰচ কৰিব নালাগে এনেই ৰাম দেউতা তুমি যে ইমান চিপচ হ'ব মই ঠাণ্ডা নাখাওঁ আৰু ঠাণ্ডা পানীও নাখাওঁ তোমাৰ পইচা খৰচ নকৰোঁ মই যাওঁ থুলুকহঁতে যে বিয়া পাতিছে তালৈকে যাওঁ মই বজেন্দা আহিলে আহিলোঁ দেই থুলুক তোমালোকে কিন্তু এইটো বৰ ভাল কামেই কৰিছা দৰা কেতিয়াকৈ আহিব আমাৰ কইনা কিন্তু ৰেডি হ'লেই দেই মিনুখুৰীৰ লগতে আছে আমি ডাইৰেক্ট মণ্ডপত বহুৱাই দিলোঁ আমিও যাওঁ আমি এই দৰাটোক লৈ আহোঁগৈ তহঁতি ইয়াতে থাক আমি আহিছোঁগৈ বল যাওঁ বল দৰা আহি গ'ল ৰিংকি বল আমি জোতা চুৰ কৰোঁগৈ বল তই বলিয়া হ'লি নেকি এই ভেকুলী দৰাই কি জোতা পিন্ধে নেকি মিনুখুৰী আহক দৰাটো আদৰি আনোগৈ আকৌ গৈছোঁ ৰ'বা গৈছোঁ ৰ'বা চাওঁ এইফালে দৰাটোক ধুনীয়াকৈ আদৰি লওঁ এতিয়া তোমালোকে চবে দৰাটোক লৈ আহি কইনাৰ লগত বহুৱাই দেহি আৰু দৰা কইনা ইমান কিউট লাগিছে এতিয়া মালা কেইডাল পিন্ধাই দিয়া তহঁতি অকণমান সহায় কৰি দে বিয়াখন হৈ গ'ল ফাইনেলি আমাৰ বিয়াখন হৈ গ'ল সম্পূৰ্ণ ৰাইজ আমাৰ দৰা কইনাক আশীৰ্বাদ কৰিব আকৌ দেই লগতে আশীৰ্বাদ কৰিব যাতে এই গৰমৰ পৰা সোনকালে হাত সাৰিব পাৰি আৰু সোনকালে যাতে বৰষুণ এজাক দিয়ে আৰু আজিলৈ সামৰিছোঁ বাই